Hello everyone, স্বাগতম জনাইছো মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টিত বনাব লৈছো মই চাদৰ মেখেলাৰ পৰা মডেলিঙৰ কাৰণে এটি বেবি ফ্ৰক। এইখন হৈছে চাদৰখন। ফ্ৰকটো মই কেনেদৰে চিলাও কি কৰোঁ গোটেইখিনি সম্পূৰ্ণকৈ দেখাই থাকিম, ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু এতিয়া মই চাদৰখনৰ আগটোহেত যোনটো ডাঙৰ ডাঙৰ ফুলটো হেত যে আছে সেইটোত মই ব্যৱহাৰ নকৰোঁ। মই অকল মাজৰ যোনখিনি সৰু সৰু বুটা আছে অকল সেইখিনি দিম। চাদৰ আগকেইটা নিদিওঁ। মই চাদৰখনৰ দুইটা আগ মই এনেদৰে কাটি লৈছোঁ, অকল মাজৰখিনি ব্যৱহাৰ কৰিম। মাজৰখিনি ডিজাইন দি ফ্ৰক বনাম। আৰু দুইটা আগ কাটি ল'লোঁ। কাটি লৈ পিনি এতিয়া টুফল্ড কৰি লৈছোঁ। এনেকৈ টুফল্ড কৰি লৈ পিনি এনেকৈ সেইটো টুফল্ড কৰি ল'লোঁ। টুফল্ড কৰি আকৌ 4 ফল্ড কৰি লৈছোঁ। টুফল্ড কৰিলোঁ, কৰি পিনি আকৌ 4 ফল্ড কৰি লৈছোঁ। 4 ফল্ড কৰি পিনি সমান কৰি লৈছোঁ কাপোৰটো। ফ্ৰকটোৰ টোটেল লেন্থ হৈছে 37 আৰু মই টপটোৰ কাৰণে মই 9 ইঞ্চ ল'ম। টপটোৰ এনেকৈ ভিতৰত মই 9 ইঞ্চ এনেদৰে ৰাখি পিনি আগলৈ ৰাখি 9 ইঞ্চৰ পৰা বাকী তলৰটোৰ কাৰণে জোখটো লৈছোঁ। হয়তো লেন্থটো 37 হৈছে। 37 আৰু দুইফালে চিলনিৰ কাৰণে মই 2 ইঞ্চ আকৌ এক্সট্ৰাকৈ লৈছোঁ। টোটেল হৈছে 39 হৈছে। তো মই অকণমান বেছিকৈ লৈছোঁ। 39ত চিনটো দি এনেদৰে মই কাটি ল'লোঁ। এয়া মই সম্পূৰ্ণকৈ এয়া কাটি ল'লোঁ কাপোৰটো। আৰু এতিয়া এটা ছাইডে জইন কৰি ল'লোঁ। এইটো মই এয়া দেখিছেনে কাপোৰটো মই এটা ছাইডে জইন কৰি ল'লোঁ। এটা ছাইডে জইন কৰি এটা ছাইডে জইন কৰা নাই। আকৌ এতিয়া কোচখিনি দিব লাগিবতো, সেইটো কাৰণে এতিয়া মই মাৰ্ক কৰি লৈছোঁ। প্ৰথমতে এইটো মই 1 ইঞ্চত এইটো মাৰ্ক কৰিম, সেইটো চিলনিৰ কাৰণে থাকিব। বাকীখিনি মই 2 ইঞ্চকৈ মাৰ্ক কৰিম। মানে কাপোৰটো যিমানটো আছে গোটেইটোতে মই 2 ইঞ্চকৈ মাৰ্ক কৰিম। মই 2 ইঞ্চকৈ মাৰ্ক কৰি লৈছোঁ। প্ৰথমতে 1 ইঞ্চ, তাৰপাছত 2 ইঞ্চকৈ মাৰ্ক কৰিছোঁ। এতিয়া মই কোচখিনি দিব লৈছোঁ। মই বক্স ডিজাইনত কোচখিনি দিম। এইটো দেখিছেনে প্ৰথমতে এই চিনটোৰ পৰা এইটো চিনলৈকে, এইটো দেখিছে নহয় এনেদৰে চিনৰ পৰা প্ৰথমতে য'ত 1 ইঞ্চত মাৰ্ক কৰিছিলোঁ সেইটো চিনৰ পৰা এইটো চিনলৈকে মই কোচটো দি ল'লোঁ। এইটো কোচটো দি পিনি এনেকৈ এটা পিন এটা লগাই দিছোঁ যাতে কোচটো ৰখি থাকিবৰ কাৰণে। এইটো হৈ গ'ল এটা কোচ। তাৰপাছত আকৌ এইটোৰ পৰা এই চিনটোৰ পৰা আকৌ এই চিনটোলৈকে কোচটো দিম। দেখিছে নহয় এইটো কোচ মানে সেইটো চিনৰ পৰা এইটো চিনলৈকে এইটো লগ খুৱাই দিছোঁ। এই এনেদৰে কোচটো কেনেদৰে দিছোঁ দেখিছে নহয়। এইটো বক্স ডিজাইনৰ হ'ব। এই বক্স ডিজাইনৰ কোচ দিম মই এনেকৈ গোটেইটোতে ফ্ৰকটোত। এয়া এটা কোচ মোৰ দিয়া হৈ গ'ল। সেইটো এটা বক্স হৈ গ'ল। তাৰপিছত আৰু এটা বনাই দেখাম বাৰু। সেইটো সেই চেম একেদৰে বনাম। সেইটো চিনৰ পৰা এইটো চিনলৈ আনিম। আকৌ এই চিনটো আকৌ ইয়াৰ লগত এনেদৰে এইটো এনেকৈ ৰাখি লৈছোঁ। এনেদৰে ৰাখিছোঁ। এনেদৰে মই সমানকৈ কোচটো ৰাখি এনেদৰে পিং এটা মাৰি লৈছোঁ। আৰু গোটেইটোতে মই এনেদৰে কোচ দি এনেদৰে পিং মাৰি ল'ম। তেতিয়া চিলাবলৈ সুবিধা হয়, নহ'লে মেচিনটোত লগাই পিনি আকৌ কোচ দি পিনি চিলাবৰ কাৰণে অকণমান অসুবিধা হয়। সেইকাৰণে মই কোচখিনি এনেদৰে আগতীয়াকৈ দি পিনি পিং মাৰি লৈছোঁ। এয়া মই গোটেই তলৰ পাৰ্টটো কোচ দি পিনি চিলাই ল'লোঁ বক্স ডিজাইনত। আৰু এতিয়া কিমান হ'ল সেইটো মই জোখটো লৈ লৈছোঁ। মোক দৰকাৰ সেইটো মানে ৱেষ্টটো আছিলে 22 আৰু ইয়াত হৈছে 26 আৰু অলপমান বেছিকৈ থাকিব। দুইফালে 2 ইঞ্চকৈ বেছিকৈ থাকিব। একো নাই বাৰু, এইটো ডাঙৰকৈ দৰকাৰ হয়েই। এইটো এতিয়া চিলাই ল'লোঁ। ইফালে এইটো উল্টা ছাইডটো। এইটো কাপোৰটোৰ পৰা আকৌ নেটৰ কাপোৰ ব্যৱহাৰ কৰিম মই। এইটো কোচখিনি মই আগে মানে এইটো কাপোৰটো দি ল'লোঁ। এতিয়া লগতে দি ল'লে ভাল হয়। এতিয়া আকৌ মানে ওপৰত আকৌ নেটৰ কাপোৰটো ওপৰত দি পিনে আকৌ কোচ দি চিলাব লাগিব। এতিয়া কামটো মোৰ দুবাৰ কৰা হ'ল বাৰু, একেবাৰতে কৰিলে ভাল হয়। এতিয়া মই এইটো কাপোৰটো জোখটো লৈ ল'লোঁ। আৰু কাপোৰটো জোখ কৰি পিনে আকৌ নেটৰ কাপোৰটোত জোখ কৰি নেটৰ কাপোৰটো কাটি লৈছোঁ। যোনটো কাপোৰটো লৈছিলোঁ সেই কাপোৰটোতকৈ অলপ দীঘলকৈ মই নেটৰ কাপোৰটো লৈছোঁ। মানে দুইটা ছাইডে জইন কৰি পিনি আকৌ সেই কাপোৰটোৰ লগত সমানকৈ চিলাই দিম।
আৰু এইটো তলত দিবৰ কাৰণে এইটো লাইনিং কাপোৰ লৈছোঁ। লাইনিং কাপোৰটো অকণমান ছুটিকৈ লৈছোঁ মই। তলৰ পাৰ্টটো 3টা লেয়াৰ হ'ব, তলৰ লাইনিং কাপোৰটো, তাৰপিছত ওপৰত আকৌ চাদৰখনৰ কাপোৰটো, তাৰপিছত আকৌ ওপৰত নেটৰ কাপোৰ হ'ব। লাইনিং কাপোৰটো মই অকণমান শ্বৰ্টকৈ লৈছোঁ আৰু মানে ইয়াৰ তলত মানে কুচ দি পিনি ফ্ৰকটো খুলি থাকিবৰ কাৰণে কুচ দি তলত বেলেগ এটা কাপোৰ লগাব লাগিব। আৰু এতিয়া কাটিব লৈছোঁ মই টপটো কাটিবৰ কাৰণে মই প্ৰথমতে লাইনিং কাপোৰত কাটিব লৈছোঁ। কাপোৰটো মই 4 ফল্ড কৰি লৈছোঁ। টপটোৰ চেষ্টটো হৈছে 24 চাৰিভাগ কৰিলে মানে 6 হ'ব আৰু 6 ইঞ্চত মাৰ্ক কৰিছোঁ আৰু এক্সট্ৰা মই 2 ইঞ্চ লৈছোঁ। মই টোটেল হৈছে 8 ইঞ্চ, মই 8 ইঞ্চত মাৰ্ক কৰি লৈছোঁ। দীঘলটো হৈছে 9 ইঞ্চ আৰু এক্সট্ৰা চিলনিৰ কাৰণে মই 1 ইঞ্চ বেছিকৈ লৈছোঁ। টোটেল হৈছে 10 ইঞ্চ। এতিয়া 10 ইঞ্চত মই এয়া মাৰ্ক কৰি লৈছোঁ। 10 ইঞ্চত শ্বল্ডাৰ লৈছোঁ মই 5.5 ইঞ্চ আৰু এয়া মই 5.5 ইঞ্চত মাৰ্ক কৰিছোঁ আৰু মই এক্সট্ৰা 2 ইঞ্চত মাৰ্ক কৰিছোঁ। মুঠতে নেকৰ বহলটো হ'ব 3.5 ইঞ্চ, 2 ইঞ্চ থাকিব আৰু আৰ্ম হোল লৈছোঁ 4 ইঞ্চ। আৰ্ম হোলৰ ৰাউণ্ডটোৰ কাৰণে এইটো চুকৰ পৰা 1 ইঞ্চ ওপৰলৈ মাৰ্ক কৰি পিনি এনেকৈ ৰাউণ্ডটো দি দিছোঁ। এনেকৈ ৰাউণ্ডটো মিলাই দিছোঁ এয়া। আৰু ফ্ৰণ্ট আৰ্ম হোলৰ কাৰণে এয়া মই অকণমান তললৈ 1/2 ইঞ্চমান তললৈ কৰি এনেকৈ ৰাউণ্ডটো বনাই দিছোঁ। ফ্ৰণ্ট নেকৰ ডিপটো লৈছোঁ মই 4.5 ইঞ্চ। 4.5 ইঞ্চত মাৰ্ক কৰি লৈছোঁ এয়া। আৰু এইফালে 3.5 ইঞ্চত নেকৰ বহলটো লৈছিলোঁ ন, সিমানটোত এনেকৈ বক্স এটা বনাই লৈছোঁ। আৰু এতিয়া ফ্ৰণ্ট নেকৰ ডিজাইনটো দিব লাগিব। বেছি ডিজাইন নহয় বাৰু, চিম্পল ডিজাইন হয়। এয়া দেখিছে নহয় মই ফ্ৰণ্ট নেকৰ ডিজাইনটো কেনেদৰে দিছোঁ। আৰু এতিয়া দিব লৈছোঁ বেক নেকৰ ডিজাইনটো। তলৰ পৰা অকণমান 1/2 ইঞ্চ ওপৰলৈ মাৰ্ক কৰি লৈছোঁ আৰু এনেকৈ অকল ভি ডিজাইনত হ'ব বেক নেকৰ ডিজাইনটো। মই গোটেইখিনি মাৰ্ক কৰা হৈ গ'ল, এতিয়া কাটি লৈছোঁ। এয়া ফ্ৰকটোৰ টপটোৰ কাৰণে ফ্ৰণ্ট নেক বেক নেক দুইটা পাৰ্ট সম্পূৰ্ণকৈ কাটি লোৱা হৈ গ'ল। কাটি লৈ তাৰ পৰা এতিয়া কাপোৰত কাটিব লৈছোঁ। আৰু এইটো মই কাপোৰত ফুল থকা নিদিওঁ, টপটো অকল চিম্পুল কাপোৰত দিছোঁ। এইটো কাপোৰটো মেখেলাখনত থকা চিম্পুল কাপোৰটো লৈছোঁ মই 2 ফল্ড কৰি পিনি এনেদৰে কাটি লৈছোঁ। কাপোৰটো মানে লাইনিং কাপোৰটোৰ ওপৰত দি পিনি ইয়াতে এতিয়া দুইটা পাৰ্টটো সম্পূৰ্ণকৈ ওলাই যাব। তো মই কাপোৰটো আকৌ এনেদৰে 2 ফল্ড কৰি লৈছোঁ। 2 ফল্ড কৰি পিনি আকৌ এইটো কি ফ্ৰণ্ট পাৰ্টটো প্ৰথমতে ওপৰত দি পিনি সমানকৈ ৰাখি পিনি যেনেদৰে আছে তেনেদৰে মানে সমানকৈ কাটি ল'ম।
এয়া ফ্ৰকটো সম্পূৰ্ণ চিলোৱা হৈ গ'ল আৰু এইটো হৈছে ফ্ৰণ্টৰ এইটো বাওঁ চাইডে এইটো এটা ফুলপা থাকিব এয়া দেখিছে নহয় ধুনীয়াকৈ ফুলপা বনাই ল'লোঁ আৰু এফালে তললে এইটো নেটৰ কাপোৰটো অলপ দীঘলকৈ লোৱা হৈছিলে তাতে আকৌ কুচ দি এনেদৰে চিলাই দিয়া হৈছে আৰু এইটো যোনটো লাইনিং কাপোৰটো তাত আকৌ এইটো কাপোৰত এনেকৈ কুচ দি পিনি চিলাই দিছোঁ অকণমান ফুলি থাকিবৰ কাৰণে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই ভাল লাগিছে নালাগে জনাব আৰু এয়া হৈছে বেক চাইডটো এয়া পিঠিৰ চাইডটো এনেকৈ আছে এইটো পুৰঞ্চিনকৈ এইটো ৰছীডাল থাকিব এয়া দেখিছে নহয় আৰু এফালে লটকনকেইটা এফালে তিনিটাকৈ 6টা লটকন এনেকৈ লগাই দিছোঁ ভাল লাগিছে নালাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব